ভেচেলা ভেচেলা এই ভেচেলা কিনো ইমান স্পীডত বাইক চলাইছো ৱাই তোৰনো আকৌ ভয় লাগিবলৈ কিডাল হ'ল ইমান ধুনীয়া ৰাস্তাটো খালী আছে দেখা নাই খালী আছে কাৰণে ইমান স্পীডত চলাইছো নে ভিৰ ৰাস্তাত চলাও নেকি হে তই একে এনেই বেছি যে ভয় পাদুৰি গম পাইছো নহয় তোক সাধাৰণ বাইকখনলৈকে উঠি পেলাই একেবাৰে যাবলৈ তোৰ ভয় লাগে এই হ'ব দে থ মোক ভয় পাদৰি বুলি ক'ব নালাগে চলা চলা আৰু অকণ স্পীডত চলাবে ও বাইক চলাই যাওঁ আমি টিট 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 স্পীডতে যাওঁ আমি টিট 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 বাইক চলাই যাওঁ আমি দেখিলি কণ্টিলেও দেখিলি কেনেকৈ এক্সিডেণ্টটো হৈ গ'ল এই ল'ৰা ছোৱালী দুটাৰ ইমান স্পীডত বাইক চলাই আহিছেও একেবাৰে পোকৰ উঠা বাইক ভাত কতে ষ্টাৰ্ট চলাই লৈ যাব একেবাৰে তই নকবি আৰু কি স্পীড হয় ককা তাতে আকৌ ইহঁতে হেলমেটো পিন্ধা নাছিল নহয় সেইকাৰণে ইমান বেছিকৈ জখম হৈছে গজান মাষ্টৰ তই সেই 108লৈ ফোনটো লগাচোন আৰু পুলিচকো ফোন এটা কৰি জনাই দে হেল্ল' 108 অঁ আমাৰ এই তিনিআলিৰ ওচৰতে এক্সিডেণ্ট এটা হ'ল হয় বাইক এক্সিডেণ্ট হয় অঁ বাৰু ঠিক আছে সোনকালে আহক বেছি চিৰিয়াছ একদম চিৰিয়াছ অঁ আমি পুলিচকো খবৰ দিছোঁ আপোনালোক সোনকালে আহক ছাৰ মোক হস্পিটেলৰ পৰা কেতিয়া পঠাব মোৰ ইয়াত থাকি থাকি একে অশান্তি লাগি গৈছে আৰু দেই অশান্তিটো লাগিবই কাৰণ এইখনতো তোমাৰ ঘৰ নহয় এইখন হস্পিটালহে ইয়াতেতো বেজি চেলাইন লৈয়ে থাকিব লাগিব তোমালোকৰ নিচিনা বয়সৰ ল'ৰাবিলাকৰ এনেকুৱাই হয় বুজিছা ভেচেলা হেলমেট নিপিন্ধাকৈ বাইক চলোৱা 120ত যোৱা হে এইখন পোকৰ উঠা বাইকখন দেখে পাত কতে গুচি যোৱা না কেনেকুৱা মজা পাইছা এতিয়া সেইকাৰণে কয় বোলে সাৱধানে থাকিব লাগে ৰাস্তাত সাৱধানে গাড়ী চলাব লাগে ট্ৰেফিক ৰুলটো তোমালোকে নামানাই এতিয়া তাৰ পৰিণামটো পাইছা মজাটো অ' ছাৰ মোৰ পৰীক্ষাও আহি পালেহি নহয় সোনকালে মোক ৰিলিজ দিয়াৰ ব্যৱস্থাটো কৰি দিয়ক আৰু দেই তেতিয়াহ'লে কিবা কিবি এটা মিলা মিলি কৰি ল'ম আৰু জহামল তই কি মিলা মিলি কৰাৰ কথা কৈছা হে মোক তই ঘোচ দিবলৈ আহিছা বাৰু হ'ব দে হেৰি মই তোক লিখি দিম বাৰু ঔষধ কেইটা তই হেৰি কৰিবি ৰাতি শোৱাৰ পিছত দুটা খাবি আৰু ৰাতিপুৱা শুই উঠাৰ আগত দুটা খাবা দেই এটা তোমাৰ আহাৰ খোৱাৰ পিছত এটা হ'ল আহাৰ খোৱাৰ আগত কিন্তু শুই উঠাৰ আগত আৰু শোৱাৰ পিছত হ'বনে এইকেইটা ঔষধ কণ্টিনিউ খাই থাকিবা তুমি এসপ্তাহত একে ফিটিং হৈ যাবা দেই একে টিপ টপ হৈ যাবা আৰু এতিয়া মই বেলেগ পেচেণ্ট চাব যাওঁ তুমি অকণ ৰেষ্ট লোৱা এই বাইদেউজনী আহিলে তোমাক কাগজ পাতিখিনি দি দিবা তুমিও এটা পে'মেণ্টটো কৰি দিবা কিন্তু পে'মেণ্টত ডিছকাউণ্ট নহ'ব এই বাইক চলাই যে হেৰি কৰা ল'ৰা পে'মেণ্টত ডিছকাউণ্ট নহ'ব দেই মিলা মিলি আৰু সেইবিলাক চিষ্টেম ইয়াত নচলে তুমি যাবাগৈ পিছত আৰু তোমাক মই লগ নাপাম আৰু দেই মই এতিয়া আহিছোঁহে দেখিলি নে ভেচেলা তোক সদায় মানা কৰি নাথাকোনে ভালকৈ বাইক চলাবি আজি কি হ'ল তোৰ লগতে এই ছোৱালীজনীৰো কি হ'ল দেখিছ সেইকাৰণে হেলমেট পিন্ধিব লাগে ঠেংকেইটা চাচোন সিহঁতৰ এই গা বেকা হৈ গৈছেগৈ একেবাৰে ডক্টৰে আৰু এসপ্তাহমান ৰাখিব লাগিছিল তেতিয়াহে গম পালি হয় হ'ব দি একেবাৰে একো নোহোৱা কথাটো হোৱা নাই ন বাইকখন লৈ গৈছোহে খালি ফুৰিবলৈ মইনো কেনেকৈ জানো এক্সিডেণ্টডাল হ'ব বুলি হ'ল আৰু যি দুখ কষ্ট পাব লগা আছিল পালো আৰু ব'ল এতিয়া ঘৰ যাম ব'ল ভেচেলা ভৰিটো কি বিষাই আছে নেকি তোৰ ডক্টৰক খবৰ কৰিব লাগিব নেকি আকৌ এটা এক্সৰে এটা কৰি অহা ভালে আছিল বুজিছ মোৰ যে একেবাৰে পিঠিখনৰ হাড়ডাল বৰ বিষ হৈ আছে আকৌ এবাৰ ডক্টৰক চেকআপটো কৰাই আহোঁ নেকি আমাৰ বাহুবলী দেখোন আহা সোমাই ভিতৰতে বহি বহিবলৈ মাতি দেখোন নিজে বহিলি মোৰ দেখোন বহিবলৈ একোৱেই নাই এই একো নহয় দে মাটিতে বহ আমি এক্সিডেণ্ট হোৱা মানুহ কাৰণেহে ওপৰত বহি আছোঁ এতিয়া আমাৰ আলহী আৰু পঢ়িবলৈ কোনো মাটিতে বস্তু একো নহয় দে একোতো একে বিলাতৰ পৰা অহা নাই নহয় একে কমা দহিটো নহয় দে তই আলহীকো এনেকুৱা ব্যৱহাৰ কৰে নে একো নহয় দে বহ খাবলৈ জানিলে বোলে চাউলেই চিৰা বহিব জানিলে বোলে মাটিয়েই পিৰা ভেচেলা তহঁতৰ এতিয়া গা মূৰবিলাক ঠিকে আছেনে তহঁতে বৰ স্পীড বাইক চলাও বুলি শুনিছোঁ দেই ভাল কথা নহয় কিন্তু অকণমান সাৱধান হবি আৰু লাহে যাবি দেই ছেফ জাৰ্ণি এই বস্তুটো মনত ৰাখিবি আৰু এনেই এইখন আজিকালি স্পীডত বোলে জানিলে ফাইনো কাটে
সেইবিলাক চব বাদ দে, নিজৰ জীৱনটো কথাটো তহঁতে নিজে ভাবিব লাগে। এতিয়া মই আজি বহুত ডাঙৰ মেইন বস্তু এটা লৈ পেলাই আহিলোঁ, তহঁতক ক'ম বাৰুতে, কিন্তু তাৰ এটা ঔষধ শিকাই দিছোঁ শুন। এই যে হালধি অকণমান গাখীৰতে সিজাই তাক পাতটো উঠাই দিবি, তাৰপিছত হালধিকণ খাই দিবি, তেতিয়া চাবি এই পেইন কিলাৰ নাখালেও হ'ব, এনেই বিষ যে এই বিষ উৰি যাব, হাৱা হৈ যাব। এই চৰকাৰী ঔষধ নাখালেই হ'ব, শুনিছ নাই? এইটো মানিবি কিন্তু। আৰু এতিয়া মই মেইন বস্তুটো তহঁতক দিম দেই, এইটো এতিয়া মেইন বস্তুটো আছে আজি। পাপু ককাইদেউ, এই মেইন সমস্যাটোনো কি আমি একো বুজিয়ে পোৱা নাই, অকণমান বুজাই কওকচোন। তহঁতে এতিয়াও মেইন সমস্যাটো বুজিয়ে পোৱা নাই নে? তহঁতে যে কোনখন জগতত আছ আৰু ভগৱানেহে জানে দেই। মেইন বস্তুটো আমাৰ হৈছে LIC, জীৱন বীমা এইটো দেই। এইটো মানে কৰি থ'লে ধৰ ঘপকতে ভেচেলা কিবা এটা হৈ গ'ল, তেতিয়াহ'লে তই পইচাকেইটা পালি। বহুত পইচা পাই নহয় এইডালত। আকৌ তোৰ কিবা এটা হ'লে তই পালি। এনেকৈ আৰু মানে এটা আৰু মানে চলি যায় আৰু জীৱনটো, বুজিছ নাই? সেইকাৰণে LICটো কৰি থ'বই লাগে। আকৌ বাইকৰ ইঞ্চুৰেঞ্চ থাকে, সেইটোৱে মানে এটা বেলেগ মেটাৰ, কিন্তু LICটো মানুহক লাগে আৰু দেই। মানে LICটো ভাবিলোঁ মই আজি তহঁতক LICটো খোলাই দিওঁ নেকি। তহঁতৰতো পইচা পাতিৰ অভাৱ নাই, কিন্তু নোৱাৰি খোলাৰ কাৰণেহে। এইটো থাকিব লাগে কিন্তু মানুহৰ এইটো জানিবি দেই, LICটো খোল। আজি তহঁতক মই LIC খোলাইহে এৰিম বাপেকে ৰ। ককাইদেউ, আমি এডাল আগতে দেখি পোৱা নাই নহয়, কি LIC ফেলাইচি এডাল নকওঁ নেকি? এখন দেখাই নাই কেতিয়াও LIC। ভয়ে নহয় কৰিবলৈ, আজিকালি কি আকৌ অনলাইনত কি ওলাই থাকে, মানুহ ফচি যায়। মই এইবিলাক নকওঁ দেই LIC চেলাইচি। ৰ ইমান একেবাৰে থুৱাই নথুৱাই কিয় কৰিব লাগে? মই তহঁতক কিবা এটা দেখাম নহয়, তহঁতৰ ভাল লাগিলেহে কৰিবি LICটো। তহঁতৰহে লাভ, মোৰ আকৌ তহঁতে LIC খুলিলে কিডাল লাভ হ'ব? তহঁতৰ নিজৰহে লাভ। এই চাচোন চা, মোৰ মোবাইলত ভিডিঅ' এটা আছে, তহঁতে চা, এডভাৰটাইজ ভিডিঅ'। এই ভিডিঅ'টো চাই যদি ভাল লাগে LICটো কৰিবি। এইটো চা মোৰ মোবাইলটো উলিয়াই দিছোঁ ৰ। खत्म। LIC, जिंदगी के साथ भी जिंदगी के बाद भी। এতিয়া বুজি পালি নে ভেচেলা, LIC মানুহৰ জীৱনত কিমান দৰকাৰী? বাৰু কচোন, এতিয়া তহঁতৰ নামত LICটো মই খুলি দিওঁ নে? দিয়ক দাদা, LICটো খুলি দিয়ক, লগতে এই চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব।